আমাৰ লগত এটা ইমাৰ্জেঞ্চি ফাণ্ড থকাটো কিয় জৰুৰী। ইমাৰ্জেঞ্চি ফাণ্ড কি প্ৰয়োজনীয় টকা পইচা যেতিয়া আমাৰ হাতত থাকে না, ই এটা ফাইনেন্সিয়েল সেফটি নেটৰ নিচিনাকৈ কাম কৰে। অৰ্থাৎ আমি যেতিয়া বিপদত পৰোঁ তেতিয়া না এই যে পইচাখিনি আছে না, এইখিনি আমি বিপদৰ পৰা হাত সাৰিব পাৰোঁ। সেইকাৰণে আমাৰ হাতত না 3 পৰা 6 মাহৰ খৰচ উঠাব পৰা পইচা আমি সাঁচি ৰাখিব লাগে। সেইকাৰণে আপুনি এইটো ট্ৰাই কৰিব যাতে 3 পৰা 6 মাহৰ খৰচ উঠোৱাৰ কাৰণে আমাক যিখিনি পইচাৰ প্ৰয়োজন সেইখিনি পইচা এটা সেভিংস একাউণ্ট খুলি পেলাই তাত থৈ দিব। আৰু সেইটো আপুনি তেতিয়ালৈ নুচুব যেতিয়ালৈকে আপোনাৰ জীৱনত এনেকুৱা বহুত ডাঙৰ প্ৰব্লেম নাই যায়, তেতিয়ালৈকে সেই পইচাখিনি নুচুব। ডাঙৰ প্ৰব্লেম মানে আপুনি কৰবাত জব কৰিছিল আৰু আপোনাক তাৰ পৰা উলিয়াই দিলে, বা আপোনাৰ ঘৰৰ কাৰোবাৰ বেমাৰ হৈ গ'ল, বা আপোনাৰ বেমাৰ হৈ গ'ল, বা আপুনি যিখন গাড়ীৰে অহা যোৱা কৰে সেই গাড়ীখন কিবা ইঞ্জিন নষ্ট হৈ গ'ল। আমাৰ জীৱনত এনেকুৱা বেয়া ঘটনা ঘটিয়ে থাকে, মোৰ লগতো ঘটে, আপোনাৰ লগতো ঘটে। সেইকাৰণে এইটো এইম কৰিব যাতে 3 পৰা 6 মাহৰ খৰচ উঠাব পৰা পইচা আপোনাৰ হাতত যাতে থাকে, এইটো একদম নিশ্চিত কৰি ৰাখিব। কাৰণ বিপদৰ সময়ত কেৱল পইচাই লগ দিয়ে, পইচা নহলে আৰু মানুহেও লগ নিদিয়ে, এইটো সঁচা কথা। সেইকাৰণে এইখিনি পইচা এনে নুচুব। যেতিয়ালৈকে ডাঙৰ বিপদ নাই তেতিয়ালৈকে সেই পইচাখিনি সেই বেংক একাউণ্টত পৰি থাকিবলৈ দিয়ক, এইটো নুচুব যেতিয়ালৈকে ডাঙৰ বিপদ নাই। আৰু সকলোতকৈ মেইন কথা, যেতিয়া আমাৰ হাতত অলপ বেছিকে টকা থাকে না, আমাৰ মনত এটা কনফিডেন্স আহে, আমাৰ মনত এটা শান্তি থাকে যে হয় যদি কিবা হৈ যায় না, মোৰ হাতত এইখিনি যাতে টকা আছে যে মই বাচিব পাৰিম। আমাক সেইটো সাহসে লাগে। যেতিয়া আমাৰ মনত সাহস থাকে তেতিয়া আমি যিমানে ডাঙৰ প্ৰব্লেম নাও সেইটোৰ পৰা আমি হাত সাৰিব পাৰোঁ। আৰু সেই সাহসটো আমাক কোনে দিয়ে? টকা পইচাই, সেই ইমাৰ্জেঞ্চি ফাণ্ডটোৱে। সেই সময়ত সি আমাক ভগৱানৰ নিচিনাকৈ আহে আৰু আমাক বিপদৰ পৰা উদ্ধাৰ কৰি সি গুচি যায়। আৰু ই আমাক ধাৰৰ পৰাও বচায়। কাৰণ যেতিয়া আমাৰ ঘৰত অনিশ্চিত বিপদ আহি যায়, আমাক পইচাৰ বহুত প্ৰয়োজন হৈ যায় আৰু সেই পইচাখিনি আমাৰ হাতত নাথাকে, সেইবাবে আমি ধাৰ ল'ব লাগে, লোন ল'ব পাৰে, আমি সুতত পইচা ল'ব লাগে। তাৰ ধাৰ মাৰোতে সুত দিওঁতে আমি দুখীয়া হৈ যাওঁ। যেতিয়া আমাৰ হাতত ইমাৰ্জেঞ্চি ফাণ্ডটো থাকে, এই অতিৰিক্ত টকাখিনি থাকে, তেতিয়া ই আমাক এই ধাৰৰ পৰা, এই সুত লোৱাৰ পৰা বচায়। যাৰ ফলত আমাৰ জীৱনটো বাচি যায়, টকা পইচাও বাচি যায়, মাথাৰ টেনচনখিনিও নোহোৱা হৈ যায়। ই আমাক বহুত সহায় কৰে, এইটো বুজা বহুত টান। এটা কথাত ক'বলৈ গ'লে ই আমাক মৃত্যুৰ পৰা ৰক্ষা কৰে।